Hello friends, welcome back to my channel. মই আজি আপোনালোকক ইনকম টেক্স ৰিটাৰ্ণ ফাইল কৰাৰ পিছত কেনেকৈ ই-ভেৰিফাই কৰিব পাৰে তাকে দেখুৱাব বিচাৰিছোঁ। ই-ভেৰিফাই কৰাটো অতি দৰকাৰী। ইনকম টেক্স ৰিটাৰ্ণ ফাইল কৰাৰ পিছত দুই ধৰণে ভেৰিফাই কৰিব পাৰে। এটা হৈছে অফলাইন আৰু এটা হৈছে অনলাইন। অফলাইনত 120 দিনৰ ভিতৰত আপুনি বাই পোষ্টত পঠাব লাগিব। অনলাইনত ই-ভেৰিফাই কৰিব পাৰে। ই-ভেৰিফাই কৰাৰ কাৰণে লগ ইন কৰি ল'ব লাগিব। লগ ইন কৰাৰ পাছত ভিউ ৰিটাৰ্ণছ ফৰ্মত ইয়াত ক্লিক কৰিব। তাৰ পাছত ইয়াত অপশ্যনটো সিলেক্ট কৰিব। ইনকম টেক্স ৰিটাৰ্ণ দি সাবমিট কৰি দিব। ক্লিক কৰাৰ পাছতে এটা নতুন পেজ খোল খাব। ইয়াত দেখিব ক্লিক হিয়াৰ টু ভিউ ইয়ৰ ৰিটাৰ্ণছ পেণ্ডিং ফৰ ই-ভেৰিফিকেশ্যন এই বুলি এটা মেছেজ পাব। ইয়াতে ক্লিক কৰি দিব। তাৰ পাছত ই-ভেৰিফাই বুলি এটা এক্টিভ বাটন দেখা পাব, তাত আপুনি ক্লিক কৰি দিব। তিনিটা অপশ্যন আছে। প্ৰথমটো হৈছে যদি EVC আগত থাকে তেতিয়া 1 নম্বৰত ক্লিক কৰিব। 2 নম্বৰত হৈছে যদি EVC নাথাকে নতুনকৈ, এতিয়া আমি 2 নম্বৰত ক্লিক কৰিব লাগিব। 3 নম্বৰটোৰ আধাৰৰ কাৰণে, যদি আধাৰ নাম্বাৰ থাকে তেতিয়া খুব ভাল, আধাৰ 3 নম্বৰটোত ক্লিক কৰিলে হৈ যাব। যদি আধাৰ নাম্বাৰ নাথাকে, একো নাথাকে, তেতিয়াহ'লে 2 নম্বৰত ক্লিক কৰিব লাগিব। ইয়াত তিনিটা অপশ্যন দিছে, থ্ৰু নেট বেংকিং, থ্ৰু বেংক একাউণ্ট নাম্বাৰ আৰু থ্ৰু ডিমেট একাউণ্ট নাম্বাৰ। আমি থ্ৰু বেংক একাউণ্ট নাম্বাৰত ক্লিক কৰিব লাগিব। যদি নেট বেংকিং থাকে তাত ক্লিক কৰি দিলে হৈ যাব, আৰু যদি ডিমেট একাউণ্ট থাকে তাতো ক্লিক কৰিলে হ'ব, কিন্তু আমি বেংক একাউণ্ট নাম্বাৰ যোগেদি কৰিম। বেংক একাউণ্ট নাম্বাৰত ক্লিক কৰিলে এই মেছেজটো দেখিব, বাই প্ৰি-ভেলিডেটিং ইয়ৰ বেংক একাউণ্ট ইউ কেন। ষ্টেপ 1ত প্ৰি-ভেলিডেট ইয়ৰ বেংক একাউণ্টত ক্লিক কৰি দিব। এতিয়া বেংক একাউণ্ট নাম্বাৰ ভৰাই দিব, IFS কোডটো দিব, বেংক নেম দিব, মোবাইল নাম্বাৰ ভৰাব, ইমেইল ID দিব, তাৰপিছত প্ৰি-ভেলিডেটত ক্লিক কৰি দিব। তাৰপিছত প্ৰি-ভেলিডেট একাউণ্ট ডিটেইলছ দেখা পাব। ইয়ৰ ৰিকুৱেষ্ট ফৰ প্ৰি-ভেলিডেটিং বেংক একাউণ্ট ইজ ছাবমিটেড। ষ্টেটাছ অফ ইয়ৰ ৰিকুৱেষ্ট উইল বি চেণ্ড টু ইয়ৰ ৰেজিষ্টাৰ্ড ইমেইল ID এণ্ড মোবাইল নাম্বাৰ। এই মেছেজটো দেখিব। তাৰপিছত আপোনাৰ একাউণ্ট প্ৰফাইলৰ যিটো ছেটিংছ আছে, ছেটিংছত যাব। ছেটিংছত ক্লিক কৰিব। ক্লিক কৰি প্ৰি-ভেলিডেট বেংক একাউণ্টত ক্লিক কৰিব। তাত দেখিব আপোনাৰ ষ্টেটাছত ভেলিডেটেড বুলি ওলাব। সেই ভেলিডেটেডটো সিলেক্ট কৰিব। একেবাৰে সোঁফালে চিলেক্ট অপশ্যন এটা আছে, কাৰণ ভেলিডেটেডৰ লগত EVC এনেবল বুলি মেছেজটো দেখা পাব লাগিব। এতিয়া অকল ভেলিডেট বুলিহে আছে, গতিকে আমি সোঁফালে এটা চিলেক্ট অপশ্যন আছে, চিলেক্ট ক্লিক কৰিলে ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰি এনেবল EVCত ক্লিক কৰিব লাগিব। তলৰ ফালে আছে এনেবল EVC, ক্লিক কৰি দিলে এনেবল মেছেজ এটা দেখা পাব। এই ষ্টেটাছ হৈছে ভেলিডেটেড এণ্ড EVC এনেবল। প্ৰথমে আছিলে ভেলিডেট বুলি আছিলে, এতিয়া আমি চিলেক্ট কৰি দিয়াৰ কাৰণে EVC এনেবলটো আহি গ'ল। তাৰপাছত ডেছবৰ্ডত গৈ আকৌ পুনৰ ই-ভেৰিফাই অপশ্যনটো বিচাৰিব, তাত ক্লিক কৰিব।
আকৌ 2 নম্বৰ অপশ্যনটো ক্লিক কৰিব আই ডোণ্ট হেভ এন EBC তাৰপিছত থ্ৰ' বেক একাউণ্ট নাম্বাৰত ক্লিক কৰিব মেছেজ এটা দেখিব ইউ হেভ প্ৰিভেলিডেড টু একাউণ্ট নাম্বাৰ বুলি এটা মেছেজ দিব তাত আপুনি য়েছত ক্লিক কৰিব লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব সেই OTPটো ইয়াত এণ্ট্ৰি কৰি ছাবমিট বাটনত ক্লিক কৰি দিব তাৰপিছত ইনকম টেক্স ৰিটাৰ্ণ ছাকচেছফুলি ভেৰিফাইড বুলি এটা মেছেজ দেখা পাব ছাকচেছফুলি ভেৰিফাইড ইয়াৰ পিছত যদি আফটাৰ ডিউটিটোত ফাইল কৰে তেতিয়াহ'লে ফাইন দিব লাগে সেই ফাইনটো পেড কেনেকৈ দিব লাগে তাক দেখুৱাম থেংক ইউ